ধুনীয়া হৈছে না মঞ্চখন? ভাল লাগিছে নাই মঞ্চখন? যদি ভাল লাগিছে তেতিয়াহ'লে বিশ্বজিৎ ফুকনৰ কাৰণে এটা ডাঙৰ হাত চাপৰি। ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, লোকসভাৰ সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া, সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, সন্মানীয় বিধায়ক ভৱেন ভৰালী ডাঙৰীয়া, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰা ডাঙৰীয়া, চুতীয়া জাতি সন্মিলনীৰ সভাপতি অমীয় কুমাৰ বৰা ডাঙৰীয়া, চুতীয়া জাতি মহিলা সন্মিলনীৰ সভানেত্ৰী জয়া বৰুৱা ডাঙৰীয়ানী, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা ডাঙৰীয়া, চুতীয়া জাতি যুৱ সন্মিলনীৰ মোহন শইকীয়া ডাঙৰীয়া, চুতীয়া যুৱ সন্মিলনীৰ সভাপতি সীমান্ত শইকীয়া ডাঙৰীয়া, চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰা ডাঙৰীয়া, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ প্ৰাঞ্জল ৰাজ খনিকৰ ডাঙৰীয়া, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, NRLৰ চিফ জেনেৰেল মেনেজাৰ গিৰীশ কুমাৰ বৰা ডাঙৰীয়া, জিলা উপায়ুক্তকে আদি কৰি আজিৰ সভাত উপস্থিত সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম খোদিত হোৱা অসমৰ মহিয়সী নাৰীসকলৰ অন্যতম আছিল বীৰাংগনা সতী সাধনী। সাহস, ধৈৰ্য আৰু বীৰত্বৰ প্ৰতীক বীৰাংগনা সতী সাধনীৰ অতুলনীয় স্বদেশ প্ৰেম আৰু আত্মবলিদানৰ অমৰ গাথাই যুগে যুগে অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে। এইগৰাকী মহিয়সী নাৰীৰ ত্যাগ আৰু কৰ্তব্য নিষ্ঠা আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে প্ৰেৰণাৰ উৎস। সতী সাধনীৰ আজি 500 বছৰীয়া স্মৃতি দিৱসৰ সূচনা পৰ্বৰ এই পবিত্ৰ ক্ষণত বীৰাংগনাগৰাকীলৈ মই শত সহস্ৰ প্ৰণিপাত জনাইছোঁ। খন্তেক সময় আগতে বীৰাংগনা সতী সাধনীৰ প্ৰায় 31 ফুট ওখ এটি প্ৰতিমূৰ্তি উদ্বোধনৰো মোৰ সৌভাগ্য হৈছিল। মই পুনৰ এবাৰ সতী সাধনীৰ প্ৰতি অসমবাসী ৰাইজৰ ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিছোঁ। বীৰাংগনা সতী সাধনী আছিল 16 শতিকাৰ আগছোৱাত চুতীয়া ৰাজ্যৰ ৰজা ধৰ্মধ্বজ পাল বা ধীৰ নাৰায়ণৰ একমাত্ৰ কন্যা। প্ৰথম অৱস্থাত ধৰ্মধ্বজ পালৰ কোনো কন্যা সন্তান নাছিল।